নমস্কাৰ জনাইছো সকলোকে জিএম ভিডিঅ'টো বৰ্তমান চাই আছে সো আজি আমি কথা পাতিম কিছুমান এনে বান্দৰীৰ বিষয়ে যাৰ নেকি সুন্দৰী হ'বলৈ বেছি সময় নালাগে 1 ঘণ্টা যথেষ্ট আমি বৰলিন এস্পলিন মুখ লগাবলৈ ভাবি থাকিব লাগে কেতিয়া বগা হ'ম কিন্তু এইবিলাকৰ কাৰণে 1 ঘণ্টা সাফিচিয়েন্ট লগত আপোনাৰ একদম চকুত ধুলি মাৰি দিব আপোনাৰ চকুত এনেকা ধুলি মাৰিব তাই ভিক্টোৰিয়া দি কুইন হয় নে আপোনাৰ বাহবাৰী পিছফালে থকা সেই ভূতনীজনী হয় আপুনি পাত্তাই নাপাব সো আহক না আমি ভিডিঅ'টো আজি চাওঁ আৰু আমি প্ৰথমজনী বান্দৰীৰ ওপৰত লক্ষ্য কৰোঁ প্ৰথমতে গাহৰি পোৱালি আছিল মুখত কিবা কিবি মাৰিলে কি হে ভাই গোটেই স্কিন টোনেই চেঞ্জ কৰি পেলালে অ'কে তাৰপিছত এতিয়া কি কৰিছে চকুটো বনাই পেলালে চকুটো বেলেগ চকু তলৰ কালাৰো বেলেগ ৱাও স্কিনৰ কালাৰো বেলেগ প্ৰথম গাহৰি এজনী আছিলে তাৰপৰা লাহে লাহে আহি আছে চেঞ্জ হয় অ'কে ভেৰি নাইচ এতিয়া জ লাইনত এডাল কি টেপ মাৰিলে নাজানো মুখখন অকণমানিকা হৈ গ'ল একোৱেই ৰিয়েল নহয় এতিয়া মুখত কেকে মাৰিলে লিপছখনো সৰু কৰি পেলালে কিবা কিবি আঁকি কৰি নাইচ ভেৰি নাইচ গালৰ কালাৰো চেঞ্জ কৰি পেলাব সেই গাহৰিজনী প্ৰথমত মনত আছে নহয় এতিয়া এজনী চাই থাকক অ'কে কালাৰ চেঞ্জ হাতৰ কালাৰ চেঞ্জ কি ধূলি কওক এতিয়া আগৰ গাহৰিজনী আৰু বেক চাইডৰ হৰিণীজনী কি গাহৰি আছিল আৰু কি হৰিণী হৈ গ'ল এতিয়া কওক এই হৰিণীজনী দেখিলে বা কোন ল'ৰা প্ৰেমত নপৰিব আৰু বিয়াৰ পিছত যেতিয়া এইবিলাক মুচি কাচি দিব সেই গাহৰিজনী ওলাব কাট গ'ল তোৰ গম পালি এণ্ড দিছ ইজ কল্ড মেকআপ বাপৰে বা এইবিলাক ছোৱালীয়ে এনেকে ওলাব আপোনাৰ চকুত এনেকে ধূলি মাৰিব বিয়াৰ পিছত কি অৱস্থা হ'ব ফুল ঢৌকা গম পালে মই বাৰু ছিংগেল ল'ৰা মোৰ বাৰু একো টেনশ্যন নাই এই চেঙেলীয়া ডেকাকেইটা যিকেইটা নেকি চিকাৰত ঘূৰি ফুৰে কৈ থৈছোঁ ভালকৈ ঘূৰিবি নহ'লে ডেটিঙত যাবি এই হৰিণী পাবি আৰু বিয়াৰ পিছত গাহৰি পাবি গম পাইছ সকলোকে এটা ফ্ৰী এডভাইচ দিছোঁ এই গাৰ্লফ্ৰেণ্ড হৈ থাকোঁতে মুখত কিবা কাৰণত পানী চেনি মাৰিকৈ চেক কৰি ল'ব গম পাইছে মালটো কি হয় চেক কৰি ল'ব নহ'লে খাই এইটো অৱস্থা হ'বগৈ গৈ পেলাই গম পালে এতিয়া আহক আমাৰ এই দ্বিতীয়টো বস্তুলৈ মন কৰোঁ এইটো অ'কে মুখতকৈ পানী এগাল ঘঁহিছে নাইচ তাৰপিছত কি পানী ঘঁহিলে নাজানো এসোপা এতিয়া বঢ়িয়া নাইচ মেকআপ খায়ো দিব অ'কে ষ্টপ ইট মানে কি ফাৰ্ষ্টৰ ভিতৰত আমি দেখিলোঁ মেকআপ ঘঁহিছে ভাল লাগিছে এওঁ মেকআপ খায়ো দিছে মানে বাহিৰটো চাফা কৰিলে নহ'ব ভিতৰটো চাফা কৰিব লাগিব গম পালে বাহিৰটোহে চাফা কৰিব মেকআপে এওঁ মেকআপ খায়ো দিছে ভিতৰ চিতৰ চাফা কৰি দিব পূৰা অণ্ডৰ চে বিউটি দিছ ইজ কল্ড অণ্ডৰ চে বিউটি অ'কে চাওঁ এতিয়া মুখত কিবা এগাল ঘঁহিছে ভেৰি নাইচ অ'কে কি আমি ক'লাই ঠিক আছোঁ এই এনেকুৱা জেহেলি বগা আমাক নালাগে কি ক'লা মোলা ভকচজনী থাকিব তাৰপৰা এগাল মুখত কি ঘঁহি পেলাই কি বগা হৈ যাব অ'কে এগাল নকলি চকুকেইটাও নকলি হ'ল এসোপা ক্ষীণ কৰি পেলাব টেপ চেপ মাৰি সুন্দৰ সেইসোপাও নকলি নকওঁ এই ফকলেণ্ডৰ লিপছখনো কি ধুনীয়াকৈ আঁকি কৰি পেলাব গালৰ কালাৰো বেলেগ এজনী দেখিলে কোন বেমত নপৰিব অ'কে নাইচ এতিয়া গা কালাৰো বেলেগ এই কোৰিয়ান ছোৱালীবিলাক দেখিলে যে চব যে কয় ন ইমান ধুনীয়া ইমান কিউট কৈ থৈছোঁ এই সোপাই গম পালে এতিয়া চাওক এজনী এতিয়া এজনী দেখিলেতো ল'ৰা প্ৰেমত পৰিবই কিন্তু এজনী যদি মাছখন গুচাই আমি ফ্ৰণ্টজনী উলিয়াই দিওঁ তেতিয়া পালে মচলাটো তেতিয়া হ'ব প্ৰেমত পৰিব বিয়াৰ আগতে ভালকৈ চেক টেক কৰি ল'ব নহ'লে বিয়াৰ পিছত যদি আপোনাৰ এনেকুৱা অৱস্থা হয় না এৰিব পাৰিব না ধৰিব পাৰিব গম পালে আৰে এটা বস্তু আচৰিত পাইছোঁ এইবিলাক এটা টেপ চেপ মাৰি মুখখনো সৰু কৰি পেলায় কিনো আচৰি থাকিল গোটেই মুখখনে দেখোন নকলি হাই কি দিন আহি পৰিছে আহক আমি এতিয়া ফাৰ্ষ্টে দেখিলোঁ বান্দৰীটো সুন্দৰী এতিয়া আমি চাম সুন্দৰীটো বান্দৰী অ'কে লেটছ চি অ'কে নাকটো বেলেগ নাকতো মাংস লগাই থৈছে নাকটো কাটি দিলে ইমান ধুনীয়া লাগিছে ছোৱালীজনী পাই মই প্ৰেমত পৰি গৈছোঁ এতিয়া চকু খুলি পেলালে চকু লেন্সো খুলি পেলালে লেন্সো বেলেগ অ'কে চকু খুলিলে চকু মুচিছে এডাল আইব্ৰ এসোপাও ফেক মুখখনো ফেক মুখখন মুচিলে
ইয়ে ৰাম প্ৰথমে কি আছিল এতিয়া আপুনি কি হৈ গৈ আছে হে দেখা পালে প্ৰথমে এইবিলাক কি ধুনীয়া আছিলে মুচি কাচি পেলাই সাজনী কি বান্দৰী হৈ গ'লগে দিছ ইজ কল মেকআপ ঢকা কমাই খাব পিছৰজনী চাওঁ হওক এইজনী দেখিলেতো মই প্ৰেমত পৰি গৈছোঁ মই চবকে প্ৰেমত পৰোঁ অৱশ্যে এতিয়া চুলি খুলিলে নাইচ চকুটো ফেক চকু খুলিলে লেন্স খুলিলে চকু মুচিলে ৱাও ভেৰি নাইচ মুচি দিলে গালো মুচিলে উঠো মুচিলে লাহে লাহে ভকচু হৈ আহি আছে হৈজনী বান্দৰীজনী ওলাল চাওক হৈজনী বান্দৰী ওলাল কি ছোৱালী হৈ থাকে আৰু কি হৈ যায় এই কোৰিয়ানৰ প্ৰেমত পোৱাবিলাকক কৈছোঁ সাৱধান কোৰিয়ান ছোৱালী দেখিছে নহয় এইবিলাক ইমান ধুনীয়া ধুনীয়া পিলিকি হৈ থাকে ইমান পিলিকি নহয় কিন্তু সিহঁত গোটেই মুখৰ ভাজেই বেলেগ কিনো কম আজিকালি কোৰিয়ান ছোৱালী নহয় চব ছোৱালী এইটো মতনে মেকআপ মাৰে ডেটিঙত আহোঁতে এইটো ডেটিঙৰ পিছত গৈ ভিতৰত হৈ বান্দৰী চ' এতিয়া দেখা পালে নহয় কি ছোৱালীয়ে কি ভয়ংকৰ মেকআপ মাৰে চ' অকণমান চেক টেক কৰি ল'ব ভাল পাই থাকোঁতে অকণ চেক টেক কৰি ল'ব ভিতৰৰ মালটো কি আছে গম পালে ছোৱালীজনীক মাল বুলি কোৱা নাই দেই বেয়া ভয় নাভাবিব ছোৱালীজনীক মাল বুলি কোৱা নাই এই মেকআপটোক মাল বুলি কৈছোঁ চ' অকণ ভালকৈ চেক টেক কৰি ল'ব মেকআপ মাৰি ভিতৰত বান্দৰীয়ে সোমাই আছে নে সুন্দৰীয়ে সোমাই আছে আৰু মেকআপ নেমাৰিলেও ভাল লাগে দেই ভালকৈ কৈছোঁ এইবিলাক ক'ব নাপায় চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে আৰু ভিডিঅ'টো লাইক কৰি দিব আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি অলপমান ছাপোৰ্ট দেখাওক থেংক ইউ ছ' মাছ ফৰ ৱাচিং